পুৱতিক বাৰু সেইজন লৰাই ঠগাব নেকি অৰ্থাৎ যিজন লৰাৰ লগত ভাল পাই আছে তো সেইটো কথা আপোনালোকে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিবলৈ পাব আসলতে আজিৰ হ'বলগীয়া খণ্ডটিত কি হ'বলৈ গৈ আছে তো তাৰ বিষয়ে জনাৰ আগতে যিসকলে সূৰুজমুখী চিৰিয়েলখন চাই ভাল পায় তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক বিশেষকৈ এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত সদায় নহলেও প্ৰতি সপ্তাহতে আনিবলৈ চেষ্টা কৰি থকা হৈছে গুড্ডুৰ মাকে যেহেতু গুড্ডুক এৰি গুচি গৈছিল আৰু এতিয়া আকৌ গুড্ডুৰ মাকে আহিছে আৰু যাৰ বাবে দেউতাকে সেইটো ভাল পোৱা নাই কিন্তু এতিয়া দেউতাকে ফোনত কথা পাতি থকাতে মাকৰ লগত গুড্ডুৱে সেইটো কথা শুনিছিল কিন্তু এতিয়া গুড্ডুৱে সেইটো কথাৰ ওপৰত একো মন্তব্য দিয়া নাছিল কিন্তু আজি হয়তো মাকে আকৌ লগ পাব গুড্ডুৰ দেউতাকক আৰু গুড্ডুৰ দেউতাকক লগ পাই আকৌ ক্ষমা খুজিব লগতে এতিয়া কথা পাতিব কিন্তু এতিয়া গুড্ডুৰ দেউতাকে একেবাৰে ভাল নাপাব আৰু বাৰে বাৰে তেনেকৈ লগ ধৰি থকাৰ কাৰণে হয়তো গুড্ডু আৰু লগতে দেউতাকে হিয়া তাৰ পৰা গুচি যাব মনে মনে বেলেগলৈ যাতে এতিয়া গুড্ডুৱে সেইটো কথা অনুমান কৰিব বা এতিয়া গম নাপায় আৰু সেইভাবে হয়তো গুড্ডুৱে আগতে হয়তো দেউতাকক খুদিব যে সেইজনী মাক নেকি আৰু হয়তো এতিয়া গুড্ডুৱে অকলেও লগ ধৰিব পাৰে সেইজনী তিৰতাক অৰ্থাৎ মাকক তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব যেহেতু লৰাটোৱে কৈছিল যে বিয়াখন কি পাতিব নোৱাৰে এতিয়া আৰু তাৰ বাবে এতিয়া পুৱতে চিন্তাত পৰিছিল আৰু পুৱতে লগ নধৰাৰ সিদ্ধান্ত লৈছিল লৰাজনক যিমান দিনলৈকে ঘৰত কথাটো জনা নহয় আৰু সেইভাবে এতিয়া পুৱতিলৈ ফোনটো কৰিব আৰু পুৱতিলৈ যেতিয়া ফোন কৰিব লৰাজনে আৰু পুৱতিক সেই হৈ যোৱা কথাটো বুজাব তেতিয়া তেওঁলোকে কথা পাতি থাকিব আৰু কথা পাতি থকা অৱস্থাতে শেৱালিয়ে কথা পাতি থকা সেইটো শুনা পাব আৰু সেইটো শুনা পোৱাৰ পিছতে হয়তো সোণৰ আগত সেইটো কথা ক'ব আৰু সোণক কোৱাৰ পিছতে হয়তো সকলোবৰে গম পাব যে আসলতে পুৱতি দি কোনোবাক ভাল পায় আৰু লগতে তেৱে যি তেনেকৈ গিফ্টবোৰ দি আছে তো সেইটো কথা এতিয়া অনুমান কৰিব শেৱালিয়ে আৰু শেৱালিয়ে হয়তো সেইবোৰ কথা ক'ব পাৰে নক'ব পাৰে যেহেতু এতিয়া ভনীয়েকক গালি পাৰিব পাৰে বা এতিয়া বেয়াকৈ ক'ব পাৰে দেখতে কিন্তু পুৱতিৰ ওচৰলৈ যায় হয়তো ডাইৰেক্টলি সেই কথাটো ক'ব পাৰে তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব তো বাকি ভিডিঅ'টো আছিল ইমানলৈকে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে